তো হেল্ল' নমস্কাৰ স্বাগতম এভৰিৱান টু মাই ইউটিউব চেনেল। তো এই ভিডিঅ'টো হ'ব অলপ ইনফৰ্মেটিভ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আৰু এই ভিডিঅ'টোত মই আমাৰ সকলোৰে মান সন্মান স্বাভিমান আমাৰ নেশ্যনেল ফ্লেগখনৰ বিষয়ে দুটামান ধুনীয়া ধুনীয়া কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো ভাই স্বাধীনতা দিৱসেই হওক বা গণতন্ত্ৰ দিৱসেই হওক, এই দিন দুটাত আমি সকলোৱে এখন ফ্লেগ লৈ হোষ্ট কৰি বা এই দিন দুটা চেলিব্ৰেট কৰা দেখা যায়। কিন্তু ইয়াৰ পিছৰ কিছুমান দৃশ্য আমাৰ সঁচাকৈ দুখ লগা হয়। আৰু যিহেতু কিছুমান সময়ে আমি কিছুমান নেশ্যনেল ফ্লেগখনত ডিছৰেছপেক্ট কৰা আমি দেখা পাওঁ। কিছুমান ফটো ভাইৰেল হয়, কেতিয়াবা নেশ্যনেল ফ্লেগখন ডাষ্টবিনত বা কেতিয়াবা ক'ৰবাত ৰাস্তাত পৰি থকা দেখা পাওঁ, যিবোৰ ফটো আমাক সঁচাকৈ দুখ দিয়ে। চ' এতিয়া আপুনি কেনেকৈ এখন নেশ্যনেল ফ্লেগ যদি আপুনিও যদি হোষ্ট কৰে বা সেইখন ফ্লেগ যদি লেতেৰা হয় বা কিবা কাৰণত যদি চিৰা ফটা হৈ যায়, তো সেইখন ফ্লেগ আপুনি কেনেকৈনো আপুনি প্ৰপাৰলি উইথ ৰেচপেক্ট মানে সন্মানেৰে আপুনি কেনেকৈ ডিছপ'জ কৰিব, সেই কথাখিনি মই আপোনাক এই ভিডিঅ'টোত কৈ দিম। তো এইখিনি কথা কোৱাৰ আগত মই আপোনালোকক 1995লৈকে লৈ যাব বিচাৰিছোঁ। 95ৰ মানে আগত মানে মানুহে এনেকৈ নিজৰ ৰেচিডেঞ্চত মানে পতাকা হোষ্ট কৰিব পৰা নাছিল। তেতিয়া অকল মানে কিছুমান গভৰ্ণমেণ্ট অফিচতে পতাকাখন হোষ্ট কৰিব পাৰিছিল। তেতিয়া নবীন জিন্দল নামৰ এজন ইণ্ডাষ্ট্ৰিয়েলিষ্ট আৰু তেতিয়াৰ ফৰ্মাৰ কংগ্ৰেছ MP হয়। তো তেখেতে মানে বাহিৰত বিদেশত পঢ়া শুনা কৰি আহি দিল্লীত মানে এটা কথা উত্থাপন কৰিছিল দিল্লী হাইকোৰ্টত। তো দিল্লী হাইকোৰ্টত এটা কথা উত্থাপন কৰিছিল তেখেতে, যি মোৰ যদি ফ্ৰীডম অফ স্পীচ টু এক্সপ্ৰেছ আছে আৰ্টিকল 19+1 আণ্ডাৰত, তো তেতিয়াহ'লে মই নিজৰ দেশৰ প্ৰতি থকা প্ৰেম বা ভালপোৱা এখন পতাকা হাতত লৈ 15 আগষ্টৰ দিনা স্বাধীনতা দিৱসৰ দিনা মই যাব বিচাৰোঁ ৰাস্তাত। তো এইটো কথা যেতিয়া তেখেতে দিল্লী হাইকোৰ্টৰ আগত মানে সন্মুখত উত্থাপন কৰিলে, তো দিল্লী হাইকোৰ্টে মানে এই কথাটোৰ অনুমতি দিলে, যিহেতু সেইটো ফ্ৰীডম অফ স্পীচ টু এক্সপ্ৰেছত পৰে বা আৰ্টিকল 19+1 আণ্ডাৰত আহে। চ' সেইটো মানে তেখেতে তেতিয়া মানে দিল্লী হাইকোৰ্টে সেইটো অনুমতি দিছিল। এতিয়া ইমান ডাঙৰ কথা এটা অনুমতি দিয়াৰ লগে লগে, যিহেতু নেশ্যনেল ফ্লেগখনে গোটেই এখন কাণ্ট্ৰিক ৰিপ্ৰেজেণ্ট কৰে, এতিয়া যদি কোনোবাই তাৰে দুৰ্ব্যৱহাৰ কৰে বা কাৰোবাৰ যদি হোষ্ট কৰাত ভুল হৈ যায়, তো সেইটোতো বহুত দণ্ডনীয় অপৰাধ হৈ যাব। তো তেতিয়া কিছুমান নিয়ম বান্ধি দিয়া হৈছিল ফ্লেগ কোড 2002ৰ ভিতৰত। তো কেনেকুৱা ধৰক, যদি কোনোবাই ফ্লেগখন হোষ্ট কৰে দিনৰ পোহৰত হোষ্ট কৰিব পাৰিব, এতিয়াতো ৰাতিও পাৰে, যদিহে মানে প্ৰপাৰলি লাইটছ থাকিব লাগিব, মানে ফ্লেগখনৰ আশে পাশে আৰু ফ্লেগখন দেখা পোৱা হ'ব লাগিব, মানে সেই লাইটছৰ পোহৰত এক্সট্ৰাকৈ সেই লাইটৰ পোহৰ ফ্লেগখনৰ ওপৰত পৰিব লাগিব, তো ৰাতিও সেইখন হোষ্ট কৰিব পাৰিব। আৰু কিছুমান ধৰক নিয়ম বান্ধি দিছিল, যদি ফ্লেগখন কিবা কাৰণত ধূলি বালি লেতেৰা হৈ যায় বা নষ্ট হয় বা চিৰা ফটা হয়, তো আপুনি সেইকাৰণে কেনেকৈনো উইথ ৰেচপেক্ট সন্মানেৰে আপুনি কেনেকৈ সেইখন ডিছপ'জ কৰিব পাৰিব। তো এতিয়া নেশ্যনেল ফ্লেগখন আপুনি ডিছপ'জ কেতিয়া কৰিব? নেশ্যনেল ফ্লেগখন আপুনি ধৰক নেশ্যনেল ফ্লেগখন আপুনি লেতেৰা হ'ব লাগিব, ধূলি বালিৰে আপুনি লেতেৰা হ'ব লাগিব বা চিৰা ফটা কেনেকুৱাকৈ নষ্ট হ'ব লাগিব, তো আপুনি সেইখিনি হ'লে আপুনি ডিছপ'জ কৰিব পাৰিব পতাকাখন। চ' পতাকাখন ডিছপ'জ কৰাৰ দুটা নিয়ম আছে, এটা হৈছে দহন প্ৰক্ৰিয়াৰে আৰু এটা আপুনি দহকৈ গাঁত খান্দি পুতি থৈ কৰিব পাৰিব। এতিয়া আপুনি এনেই ধৰক আপুনি দহন প্ৰক্ৰিয়াত এনেই আপুনি ফ্লেগখন লৈ যায়, জুইত দিব নোৱাৰে। তো আপুনি জুইত দিব লাগিলে আপুনি কিছুমান নিয়ম আছে, নিয়ম দি দিছে, তো সেইখিনি নিয়ম মই কৈ দিছোঁ। তো আপুনি দহন প্ৰক্ৰিয়া কৰিবলৈ হ'লে ফ্লেগখন ধুনীয়াকৈ লৈ আপুনি ধুনীয়াকৈ চেফ্ৰন কালাৰ আৰু গ্ৰীণ কালাৰটো বগা কালাৰটো তলত লৈ ল'ব লাগিব। লৈ আৰু আপুনি দুবাৰ ফ'ল্ড কৰিব লাগিব। এনেকৈ ফ'ল্ড কৰিব লাগিব আপুনি, যাতে অকল অশোক চক্ৰটোহে থাকি যায়, মানে অকল চক্ৰটোহে থাকি যায়। চ' এনেকৈ আপুনি ফ'ল্ড কৰি লৈ ধুনীয়াকৈ হাতৰ এনেকৈ তলিত ল'ব লাগিব, পামত হাতৰ তলিত এনেকৈ ল'ব লাগিব। লৈ আপুনি ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্ন ঠাইত এডোখৰত অলপমান জুই ধৰি আপুনি দিব লাগিব উইথ ৰেচপেক্ট, মানে সন্মানেৰে আপুনি এনেকৈ দিব লাগিব। এতিয়া আপুনি এই ফ্লেগখন যেতিয়া আপুনি দহন প্ৰক্ৰিয়া কৰিব, সেইটো আপুনি পাব্লিকলি কৰিব নোৱাৰে। পাব্লিকলি কৰিলে আপুনি সেইটো মানে এগেইনষ্ট মানে প্ৰটেষ্ট কৰা যেন হ'ব, নেশ্যনেল ফ্লেগখনৰ এগেইনষ্ট প্ৰটেষ্ট কৰা যেন হ'ব, সেইটো আপোনাৰ দণ্ডনীয় অপৰাধ হ'ব পাৰে। চ' সেইটো আপুনি কৰিব নোৱাৰে। আপুনি প্ৰাইভেটকৈ আপুনি ধুনীয়াকৈ এডোখৰ পৰিষ্কাৰ পৰিচ্ছন্ন ঠাইত অলপমান জুই ধৰি তাতে ধুনীয়াকৈ সন্মানেৰে আপুনি দলিয়াও দিব নোৱাৰে, এনেকৈ ধুনীয়াকৈ লাহেকৈ থ'ব লাগিব জুইত। আৰু তাৰে পিছত আপুনি 2 মিনিট আপুনি মৌন প্ৰাৰ্থনা কৰিব পাৰে বা মৌন ব্ৰত কৰিব পাৰে। চ' সেনেকৈ বা চেলুটো কৰিব পাৰে। তো ইয়াৰ পিছত আপুনি দহকৈ গাঁত খান্দি কেনেকৈ পুতি থ'ব সেইটো নিয়ম কৈ দিছোঁ। ফ'ল্ড কৰাৰ নিয়মটো একদম ছেম, যেনেকৈ আপুনি দহন প্ৰক্ৰিয়াত ফ'ল্ড কৰিব তেনেকৈ আপুনি ফ'ল্ড কৰিব লাগিব। ধুনীয়াকৈ ফ'ল্ড কৰিলে হাতৰ পামত ল'ব লাগিব এনেকৈ। তাৰপিছত আপুনি এটা বায়'ডিগ্ৰেডেবল বক্স এটা ল'ব লাগিব, যিটো মানে মাটিৰ লগত মিহলি হৈ যাব। পুতি থ'লে আপুনি সেইখন মেটেৰিয়েলৰ মানে বনোৱা ফ্লেগখনে থ'ব লাগিব, যিখন ফ্লেগ মানে মাটিৰ লগত মিহলি হৈ যাব। যদি আপুনি অন্যথা মানে ধৰক বায়'ডিগ্ৰেডেবল বক্সটোতো আপুনি ল'লে, সেইটোতো মাটিৰ লগত মিহলি হৈ গ'ল, কিন্তু যদি আপোনাৰ ফ্লেগখন মানে সেইটো মেটেৰিয়েলত নহয়, যিটো মানে মাটিৰ লগত মিহলি হৈ নাযায়, তেতিয়াহ'লে মানে কেতিয়াবা কাৰোবাৰ ভৰিৰ তলত মানে অহাৰ চান্সটো থাকে। চ' সেইখন ফ্লেগে আপুনি মানে মাটিৰ তলত পুতি থ'ব, যিখন ফ্লেগ মানে পৰিৱেশৰ লগত মাটিৰ লগত মিহলি হৈ যাব। তো আপুনি এইটো প্ৰক্ৰিয়াত আপুনি এনেকৈ দহকৈ গাঁত খান্দি ধুনীয়াকৈ পৰিষ্কাৰ জেগাত দহকৈ এটা গাঁত খান্দি বায়'ডিগ্ৰেডেবল বক্স এটাত লৈ পেলাই ফ্লেগখন আপুনি থ'ব লাগিব। থৈ পেলাই আপুনি ধুনীয়াকৈ দহকৈ গাঁত খান্দি তাত আপুনি থ'ব লাগিব। থৈ পেলাই আপুনি ওপৰত মাটি দি ধুনীয়াকৈ থ'ব লাগিব। তাৰ
তাৰপিছত আপুনি অলপ সময় মৌন ব্ৰত কৰিব পাৰে আৰু চেলিউট কৰিব পাৰে এনেকৈ আপুনি এইটো প্ৰক্ৰিয়া কৰিব পাৰে ইয়াৰ পিছত আপুনি নেশ্যনেল ফ্লেগখন প্ৰিজাৰ্ভ কৰিও ৰাখিব পাৰে মানে ধৰক আপুনি ঘৰতে যদি ভালদৰে এডোখৰ পৰিষ্কাৰ পৰিচ্ছন্ন ঠাইত ঘৰৰ কিছু এখন টেবুলত বা এখন বটাত আপোনালোকে অসমীয়া মানুহে ঘৰত সকলোৰে বটা থাকে তো বটাখনৰ ওপৰত ধুনীয়াকৈ থৈ দিব পাৰে ফুল কৰি উইথ ৰেছপেক্ট তাৰে ওপৰত অকল পুষ্প মানে ফুল চুলে দি থব পাৰিব ফুলে দিব পাৰিব বেলেগ কোনো ধৰণৰ মেটেৰিয়েল তেনেকুৱা বস্তু থব নোৱাৰিব সেইটো মানে ডিছৰেছপেক্ট কৰা হ'ব যদি বেলেগ কিবা বস্তু এনেকৈ থৈ দিয়ে সো এনেকৈ আপুনি প্ৰিজাৰ্ভ কৰি থব পাৰিব তাৰপিছত আপুনি যদি ইয়াৰে এটাও নকৰে মানে তাৰপিছত আপুনি কিছুমান এনজিঅ'কো লগ কৰিব পাৰে যদি ডিছপ'জো নকৰে প্ৰিজাৰ্ভো নকৰে যিবোৰ এনজিঅ' মানে ধৰক ৰিচাইকেল কৰে এই ফ্লেক্সবিলাক ৰিচাইকেল কৰে তো ৰিচাইকেল কৰা এই এনজিঅ'বিলাকক লগ কৰি আপুনি সেই ফ্লেক্সবোৰ দি দিব পাৰে ৰিচাইকেল কৰিবলৈ সো এনেকৈ আপুনি উইথ ৰেছপেক্ট মানে নেশ্যনেল ফ্লেগখনৰ মানে সন্মানপূৰ্ণ মৰ্যাদাৰে এনেকৈ আপুনি ডিছপ'জ বা আপুনি প্ৰিজাৰ্ভ কৰি ৰাখি থব পাৰে তো কথাকেইটা জানি কেনেকুৱা পালে ভিডিঅ'টো তলত কমেণ্ট কৰি জনাব মই এইটো ভিডিঅ' একদম কুইক বনাইছোঁ সো ভিডিঅ'টো ভাল লাগিছে যদি প্লিজ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'ত মানে এনেকুৱা অলপ নলেজেবল ভিডিঅ' বা ব্লগছৰ লগতে কিছুমান মই যিটো মিউজিক ভাল পাওঁ মিউজিকো আহি থাকে মোৰ ভিডিঅ'ত তো লগ পাম এটা নতুন ভিডিঅ'ত বাই